আমি যোৱা মাহৰ ফেব্ৰুৱাৰী চলিত মাহ যোৱা মাহৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ পৰা সমন্বয় যাত্ৰা বিভিন্ন সমষ্টিত কৰিছিলোঁ আৰু আজি দতমা সমষ্টিত আমাৰ সমন্বয় যাত্ৰা লৈছোঁ আৰু ইয়াৰ দ্বাৰা বড়োলেণ্ডত যে নতুন চৰকাৰ অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পুনৰ যিটো সন্দেহ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো মৰম স্নেহ বা ঐক্যতা হেৰাই গৈছে এইটো পুনৰ আমি বড়োলেণ্ডত এই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে আজি এই ৰেলীটো এই যাত্ৰাটো আমাৰ লোৱা হৈছে আৰু সফলভাৱে আমি ইতিমধ্যে 4টা যাত্ৰা কৰিলোঁ আজি পঞ্চম যাত্ৰা আৰু আমি আহ্বান কৰিব বিচাৰিছোঁ বড়োলেণ্ডত যে আমাৰ চৰকাৰ থকা সময়ত 5টা বছৰত সবে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে আছিলে চৰকাৰ চেঞ্জ হোৱাৰ লগে লগে পুনৰ হিংসাৰ এটা পৰিৱেশ আহিছে হত্যা হিংসাৰ বিভিন্ন ঘৰ জ্বলা বিভিন্ন পৰিৱেশ আহিছে এই পৰিৱেশবিলাক ৰাইজৰ দেখা পেলাই শংকিত হৈছে 2015 চনত UPPL দল UG ব্ৰহ্ম ডাঙৰীয়াই গণতন্ত্ৰৰ এটা যিটো মানে মূল এটা দিশ এইটো ইয়াত গণতন্ত্ৰটো শক্তিশালী কৰাৰ এটা উদ্দেশ্য লৈ পেলাই UPPL দল গঠন কৰিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ কাৰণে UPPL দলটো গঠন কৰিছিলে আৰু যোৱা 5টা বছৰত আমি বহুত শতাংশ বহুত আগলৈ এইটো লৈ গৈছিলোঁ কিন্তু এতিয়া পুনৰ এই পৰিৱেশটো নষ্ট হৈ গ'ল সেইকাৰণে নিৰ্বাচন আমি শান্তিভাৱে খেলিব লাগিব SIR হৈ গ'ল তাত বহুত মানুহৰ নাম কাটা গ'ল আমি বিচাৰিছোঁ যে 18 বছৰৰ ওপৰৰ এজনো মানুহৰ নাম কাটিব নালাগে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে সবে যাতে ইয়াতে ভোট দিবলৈ পাৰে এই পৰিৱেশটো আনিব লাগিব আৰু UPPL কোনোদিন পিছে নাথাকে 35 লাখ জনগণৰ যিটো অধিকাৰৰ কথা শিক্ষাৰ কথা সামাজিক কথা ভূমিৰ সমস্যা সমাধান অৰ্থনীতি উন্নয়ন ছাত্ৰ ছাত্ৰীৰ সব কথাবিলাক লৈ পেলাই আমি ৰাজনৈতিকভাৱে সংগ্ৰাম কৰি যাম NDA এইবাৰ যেটো আগন্তুক বিধানসভা নিৰ্বাচনত NDA খেলিব না বেলেগকে খেলিব সব ইয়াৰ কাৰণে আমি সিদ্ধান্ত ল'ম সময় আছে আমি কেদিনমান পিছত সিদ্ধান্ত লৈ আপোনালোকক জনাম UPPL অকলে নিৰ্বাচন খেলাৰ কাৰণে 15টা সমষ্টিত আমাৰ প্ৰিপাৰেচন চলি আছে আৰু সুন্দৰভাৱে আমাৰ দলীয় নেতা কৰ্মী সবে কাম কৰি আছে এই কাৰণে আমি আপোনালোকক কেদিনমান পিছত জনাম সৰকাৰটো কৰিছে ইয়াৰ কাৰণে দিব পৰা নাই নহলে চাকৰি দিব নোৱাৰাৰ একো কথা নাই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল ইণ্টাৰভিউ হৈ গ'ল এইটো এটা জাষ্ট প্ৰচেছ এটা কৰি চাকৰি দিব লাগে এই চাকৰি দিব পৰা নাই কিয় দিব পৰা নাই কাৰণ তেখেতসকলে এই চাকৰিটো দিব বিচৰা নাই এই চাকৰিটো আজি আছে বুলি কৈ ঠগাই পেলাই ভোট ল'ব বিচাৰিছে আৰু পইচা ল'ব বিচাৰিছে এইটো BPFৰ পুৰাণা নীতি তো এই কাৰণে আজি আমি সকলো এই সময়ত আমি বুজিব লাগিব বড়োলেণ্ড অঞ্চলৰ শান্তি সম্প্ৰীতি সমন্বয় গোটেই আমি যদি মিলি জুলি আগবাঢ়ি যাব লাগে UPPLৰ মডেলৰ ৰাজনীতিটো আমি আগবঢ়াই লৈ যাব লাগিব আমি বিচাৰিছোঁ শিশুসকল সুৰক্ষিত হওক মদ ভাং জুৱা এই পৰিৱেশৰ পৰা আমি সমাজক উদ্ধাৰ কৰিব লাগে এটা সময়ত অস্ত্ৰৰ জনজননী আৰ্মি পুলিচ বড়োলেণ্ডত বজাৰত যাবলৈ ভয় কৰে স্কুল কলেজত যাবলৈ ভয় কৰে আৰু যোৱা 5টা বছৰত সব আৰ্মি কেম্প CRP কেম্প BSF কেম্প যি অপাৰেশ্যনত আহিছিলে এইবিলাক সব উঠাই নিয়া হ'ল কিন্তু আকৌ আজি মোতায়েন কৰিব লগা হ'ল জাতি জনগোষ্ঠীৰ মাজত লাহে লাহেকৈ আকৌ শংকা সন্দেহ বাঢ়িছে চৰকাৰী আঁচনিবিলাকত কৰাপশ্যন বাঢ়িছে কোনো এটা কথা স্পষ্ট নাই কি কৰিব কি নকৰে আমি 24 ঘণ্টা মাটিৰ অধিকাৰ মাটিৰ যিবিলাক কাগজ পাতি পাব লাগে ৰাইজে 24 ঘণ্টা বৈষম্যতি আঁচনি দ্বাৰা দিয়া আৰম্ভ কৰিছিলে আজি সেইটো আকৌ বন্ধ কৰি দিলে সকলো দুখীয়া মানুহকে এক বিঘা ভূমিহীন মানুহক মাটি দিয়া কাম আৰম্ভ কৰিছিলোঁ এইটো আকৌ বন্ধ হৈ গ'ল আদিবাসীসকলৰ সমস্যা কোচ ৰাজবংশীৰ সমস্যা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা এই সমস্যাবিলাকক এটা সমাধান বিচাৰি সমাধান সূত্ৰ ওলাই পেলাই আমি লাহে লাহে কাম কৰা আৰম্ভ কৰিছিলোঁ কিন্তু যোৱা নিৰ্বাচনত তেখেতসকলে আমাৰ মিছা কথাবিলাক কৈ পেলাই আমাৰ ওপৰত ষড়যন্ত্ৰ কৰি পেলাই বিশেষ জনগোষ্ঠীবিলাকক নিজৰ ফালে আনি পেলাই আজি সেই জনগোষ্ঠীক ঠগালে এই কথাটো আজি সবে গম পাইছে তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ ৰাজনীতি কৰাৰ নামত মানুহক ঠগাব লাগে তেনেকুৱা একো নাই ৰাজনীতি কৰাৰ নামত মানুহক প্ৰলোভন দিব লাগে এনেকুৱা একো নাই ৰাজনীতি কৰাৰ নামত মানুহক সেৱা কৰিব লাগে মানুহক মৰম কৰিব লাগে দুখীয়া গৰীব মানুহক সহায় কৰিব লাগে ৰাইজৰ সমস্যা সমাধান কৰিব লাগে আমাৰ চৰকাৰৰ সময়ত
প্ৰায় ২৭০০ কিলোমিটাৰ ৰাস্তা বনোৱা হ'ল। ২,০০০তকৈ বেছি মন্দিৰবিলাকত, থানচালিবিলাকত